নমস্কাৰ, জানো হওক ভাৰতৰ আন ৰাজ্যসমূহৰ নাম। প্ৰথমখন ৰাজ্যৰ নাম হৈছে অন্ধ্ৰপ্ৰদেশ, দ্বিতীয়খন ৰাজ্যৰ নাম হৈছে অৰুণাচল প্ৰদেশ, তৃতীয়খন ৰাজ্যৰ নাম হৈছে অসম, চতুৰ্থখন ৰাজ্যৰ নাম হৈছে বিহাৰ, পঞ্চমখন ৰাজ্যৰ নাম হৈছে ছত্তীশগড়, 6 নম্বৰ ৰাজ্যখনৰ নাম হৈছে গোৱা, 7 নম্বৰ ৰাজ্যখনৰ নাম হৈছে গুজৰাট, 8 নম্বৰ ৰাজ্যখনৰ নাম হৈছে হাৰিয়ানা, 9 নম্বৰ ৰাজ্যখনৰ নাম হৈছে হিমাচল প্ৰদেশ, 10 নম্বৰ ৰাজ্যখনৰ নাম হৈছে ঝাৰখণ্ড, 11 নম্বৰ ৰাজ্যখনৰ নাম হৈছে কৰ্ণাটক, 12 নম্বৰ ৰাজ্যখনৰ নাম হৈছে কেৰেলা, 13 নম্বৰ ৰাজ্যখনৰ নাম হৈছে মধ্যপ্ৰদেশ, 14 নম্বৰ ৰাজ্যখনৰ নাম হৈছে মহাৰাষ্ট্ৰ, 15 নম্বৰ ৰাজ্যখনৰ নাম হৈছে মণিপুৰ, 16 নম্বৰ ৰাজ্যখনৰ নাম হৈছে মেঘালয়, 17 নম্বৰ ৰাজ্যখনৰ নাম হৈছে মিজোৰাম, 18 নম্বৰ ৰাজ্যখনৰ নাম হৈছে নাগালেণ্ড, 19 নম্বৰ ৰাজ্যখনৰ নাম হৈছে উৰিষ্যা, 20 নম্বৰ ৰাজ্যখনৰ নাম হৈছে পাঞ্জাৱ, 21 নম্বৰ ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান, 22 নম্বৰ ৰাজ্যখনৰ নাম হৈছে ছিকিম, 23 নম্বৰ ৰাজ্যখনৰ নাম হৈছে তামিলনাডু, 24 নম্বৰ ৰাজ্যখনৰ নাম হৈছে তেলেংগানা, 25 নম্বৰ ৰাজ্যখনৰ নাম হৈছে ত্ৰিপুৰা, 26 নম্বৰ ৰাজ্যখনৰ নাম হৈছে উত্তৰাখণ্ড, 27 নম্বৰ ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ, একেবাৰে শেষত 28 নম্বৰ ৰাজ্যখনৰ নাম হৈছে পশ্চিমবংগ। ধন্যবাদ। জয় অসম।